কুশলমাৰী সমবায় সমিতিৰ বছৰেকীয়া নিৰ্বাচন আজি 16 জুলাইত অনুষ্ঠিত কৰা হৈছে। চৰকাৰী মতে সেইটো গাইডলাইন আছে যে আজি নিৰ্বাচন কৰিব লাগে, কিন্তু যিটো নিৰ্বাচনী যিটো ভোটাৰ লিষ্ট আছে সেইটো ভোটাৰ লিষ্ট মতে নিৰ্বাচন হ'ব লাগে। সেইটো ভোটাৰ লিষ্ট মতে নিৰ্বাচন আয়োগে মানে নিৰ্দেশ দিছে, কিন্তু আজি এই নিৰ্বাচন বাতিল কৰাৰ কাৰণে কিছুমান দালাল চক্ৰে একজোট হৈ এই নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী বাতিল কৰাবলগীয়া হ'ল। কিন্তু এই নিৰ্বাচনীত যিটো এক্টিভিটৰ কি আছে চৰকাৰী মানুহ আছে, সেই মানুহ চলেমন ছিদ্দিক তেখেতে সেই দালালবিলাকৰ লগত একজোট হৈ সেই নিৰ্বাচনী সভাটো বাতিল কৰিলে। মই চৰকাৰৰ আগত এইটো আবেদন যে চৰকাৰী ৰুল দিছে, গাইড দিছে, এক্ট দিছে, সেইটো নিৰ্বাচন পাতিব লাগে আজকে 16 তাৰিখত। কিন্তু চৰকাৰী মানুহ চলেমন ছিদ্দিকে সেইটো কেনেকৈ এই নিৰ্বাচনটো বাতিল কৰিলে সেইটো মই চৰকাৰৰ কাছত বিনম্ৰ অনুৰোধ জনাওঁ। আৰু এই ভোটাৰ লিষ্ট মতে সেই নিৰ্বাচনটো আমি অতি সোনকালে পাতিবলৈ চৰকাৰৰ কাছত অনুৰোধ জনালোঁ। যিটো অবৈধভাৱে এইটো মানে কি হৈছে সেইটো সম্পূৰ্ণ মিছা। মই এজন শ্বেয়াৰ হোল্ডাৰ, মোৰ দেউতা আছিল, মোৰ দেউতাৰ শ্বেয়াৰ আছিল, মোৰ দেউতা ঢুকাইছে। সেই সমবায় সমিতিৰ ছেক্ৰেটাৰীয়ে মাইকে কেম্পিং কৰিছে, মাইক দি প্ৰচাৰ কৰিছে যে যে দেউতা ঢুকাইছে সিহঁতৰ কৰ্তৃপক্ষই সিহঁতৰ নামটো এই শ্বেয়াৰত অন্তৰ্ভুক্ত কৰিব লাগে। মই সেইমতে মোৰ কাগজটো আনি এই সমবায় সমিতিত দি মোৰ নামটো মই সোমাইছোঁ। এইটো কোনো অবৈধ নহয়, এইটো শুদ্ধ লিষ্ট। এই দালাল চক্ৰে আৰু এই চলেমন ছিদ্দিকে এইবিলাক একমত হৈ চলেমন ছিদ্দিক এই আজকে সমবায় সমিতিৰ ইলেকশ্যনৰ এক্সিকিউটিভ অফিচাৰ এইবিলাক একজোট হৈ এইটো অবৈধ বুলি ঘোষণা কৰিলে। এইটো আচলতে অবৈধ নহয়, এইটো আসলে যিটো লিষ্ট আছে সেইটো লিষ্টে বৈধ লিষ্ট। মই নিৰ্বাচন আজকে বাতিল কৰাৰ কাৰণে মই এইটো দোষাৰোপ কৰিছোঁ আৰু মই বুজি পাইছোঁ যে দুই এটা দালাল চক্ৰে একজোট হৈ আৰু চলেমন ছিদ্দিক এই এক্সিকিউটিভ অফিচাৰে একজোট হৈ সেই ইলেকশ্যনটো বাতিল কৰিলে। আজি যিসকল ফেয়াৰ মানে হোল্ডাৰ বা যিবিলাক অংশীদাৰ আছিলে, ভোটাৰ ৰাইজ আছিলে, সকলোৱে আজি এক সন্মত নেকি যে এই নিৰ্বাচন স্থগিত কৰিব লাগে? নহয়, দুই এটা মানে 10-12টা অংশীদাৰে মানে দালাল চক্ৰ একজোট হৈ অংশীদাৰে একজোট হৈ এইবিলাকে এইটো অপপ্ৰচাৰ চলাইছে। কিন্তু আটাইবিলাকে মানুহে একজোট আছিল যে ইলেকশ্যন হ'বই লাগে আজি। এতিয়া যিগৰাকী অফিচাৰক দায়িত্ব দিছিল তেখেতে এতিয়া নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব বা কি কৰিব? এই অফিচাৰে আমাক কোৱা নাই। যে অফিচাৰে কৈছে যে অফিচাৰে মই এইটো অফিচাৰক মই কৈ আছোঁ, বিনম্ৰ অনুৰোধ জনাওঁ যে চৰকাৰে ৰুল দিছে, আজকে চৰকাৰে 16 জুলাইত ইলেকশ্যন পাতিবলৈ ৰুল দিছে। এক্সিকিউটিভ অফিচাৰে কোন ৰুল পাল এইটো ভংগ কৰিবলৈ, এইটো মই চৰকাৰৰ আগত অনুৰোধ, এইটো মই দোষাৰোপ কৰি আছোঁ। এইটো কোনে পাল, কোনে নিৰ্দেশ দিলে সেইটো এই ইলেকশ্যনটো ভংগ কৰিব লাগে, কোনে নিৰ্দেশ দিলে? কিহৰ বাবে স্থগিত কৰিলে এক্সিকিউটিভ অফিচাৰে মানে কয়েকটা দালাল চক্ৰে মানে কৈছে যে এই যিটো ভোটাৰ লিষ্ট আছে সমবায় সমিতিৰ এই ভোটাৰ লিষ্টটো অবৈধ বুলি মানে লটাইছে। কিন্তু আচলতে অবৈধ নহয়, এইটো বৈধ লিষ্ট। কিন্তু এই সমবায় সমিতিৰ ছেক্ৰেটাৰীয়ে মানে বছৰে বছৰে মাইকিং কৰি জনাই দিয়ে যে যিবিলাক মানুহৰ দেউতা ঢুকাইছে শ্বেয়াৰ হোল্ডাৰ নাম আছে সেইবিলাক আমাক কাগজ পাতি দিয়ক, উত্তৰাধিকাৰী হিচাপে মই তাৰ নাম অন্তৰ্ভুক্ত কৰি দিম। সেই মৰ্মে এই নামবিলাক উঠিছে, কিন্তু তেখেতে দালাল চক্ৰৰ লগত একজোট হৈ সেইটো ইলেকশ্যন বাতিল কৰিবলৈ কাৰণে এইটো লটাইছে। এইটো